ডিফু কলেজত নামভৰ্তিৰ বিষয়ক লৈ কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জনজাতি সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী। হাওড়াঘাটত অপৰিৱৰ্তিত বান পৰিস্থিতি, জলমগ্ন কেইবাখনো গাঁও। নিৰ্বাচনত বিজেপিৰ দ্বাৰা ব্যাপক ৰেগিঙৰ অভিযোগ, পুনৰ নিৰ্বাচনৰ দাবী বৰজান কংগ্ৰেছৰ। নমস্কাৰ, মই সঞ্জয়িতা টেৰনপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈছো আজি দিনটোৰ প্ৰধান বাতৰিৰ সমুখ। এতিয়া বিতং বাতৰি। কাৰ্বি আংলঙৰ একমাত্ৰ চৰকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠান ডিফু চৰকাৰী কলেজত ছাত্ৰ ছাত্ৰীসকলৰ নাম ভৰ্তিক লৈ পুনৰ সংবাদৰ শিৰোনামাত কলেজৰ অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মা 2017 শিক্ষাবৰ্ষৰ বাবে পাৰ্বত্য অনুসূচিত জনজাতি ভয়াম অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আসনৰ সংখ্যা পূৰ্বৰ 60% পৰিৱৰ্তে 22% নমাই অনা বিষয়ক লৈ অধ্যক্ষগৰাকীৰ পুনৰ এই সংবাদ শিৰোনামা। ছাত্ৰ ছাত্ৰীৰ শিক্ষা ভৱিষ্যতক লৈ চিন্তিত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জনজাতীয় সংগঠনে কলেজৰ চৌহদত কৰে প্ৰতিবাদী কাৰ্যসূচী। ডিফু কলেজৰ অধ্যক্ষ নীৰৱ কুমাৰ শৰ্মাই নিজে বনোৱা নীতি নিয়মত নিজে ভতিগ্ৰস্ত। সেয়েহে কাৰ্বি ছাত্ৰ সন্থা, ডিমাছা ছাত্ৰ ইউনিয়ন, ৰেংমা ষ্টুডেণ্ট ইউনিয়ন, হিলছ ট্ৰাইবেল লীগ আদি কেইবাটাও সংগঠনে কলেজৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ সিদ্ধান্তৰ কথা গম পাই আগতীয়াকৈ শ অসম আৰক্ষী বেটেলিয়ন মোতায়েন কৰি ৰাখিছে। এই একেজন অধ্যক্ষৰ বাবে বিগত 2014 চনতো শিক্ষক ছাত্ৰৰ মাজত ডাঙৰ সমস্যাৰ সৃষ্টি হৈছিল, যাৰ বাবে নতুন শিক্ষাবৰ্ষ আৰম্ভণিতে ডিফু কলেজৰ ভিতৰে বাহিৰে এক আতংকময় পৰিৱেশ হৈ অৱশেষত কলেজৰ শ্ৰেণীসমূহত পাঠদান পৰ্যন্ত স্থগিত হৈছিল বহুদিন। The principal said that I would listen to anyone. He said he won't listen to anyone. Now that decision has been changed. Why is he not here to change the decision? Yes. He should be here. He should be here. Tuning and can unbang it to 60% reservation, S11 ST from the Kokuda. Also, some penning penny to that principal of to the Bible, Atumana challenge and city to that reservation Manjituna Napa Jum Hegajok, to Pinia, Lasoban, Sonan Colo, Lasso song, Dunkadam Tank Penang Arni Pentame, Adobe Hampana Song Pentamel, Lasso Dolo, Chief Minister Penchelo, Education Minister Lapen. Dakadu Council along itu MLA Pencelok Principal Secretary Laban DC Menanda Tunting White Dulu. Lasi non pinianian la support on bangla puloje DC Laban jitu Principal Secretary Summit show latung isi official itu order pen Principal Fund itu non matke la support ke postpone until isi khas reservation policy bang change setik bang ke asu admission bang ke stop na fokus ala tu mendan এইবাৰ 2017 চনত কলেজত পুনৰ নাম ভৰ্তিক লৈ আশংকা প্ৰতিবাদ। ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ ভৱিষ্যতক লৈ উদগ্ৰীৱ অভিভাৱক সদৃশ ছাত্ৰ সংগঠনসকলে কলেজৰ প্ৰতিষ্ঠা দিনৰে পৰা চলি অহা নীতিৰ বিপৰীতে নিজাকৈ নিয়ম কৰাৰ এই অভিযোগত ইয়াৰ আগতে এই সন্দৰ্ভত উদ্ভৱ হোৱা পৰিস্থিতিৰ শান্তিৰ আলোচনাৰে সমাধানৰ প্ৰচেষ্টা কৰে যদিও অধ্যক্ষগৰাকীয়ে নিজৰ মততে নাচুৰবান্দা হৈ থাকে। সংগঠনে ইয়াৰ পিছত কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য সচিবৰ হাতত এই সন্দৰ্ভত বিহিত ব্যৱস্থা লোৱাৰ দাবীত এক স্মাৰক পত্ৰ প্ৰদান কৰে। আমাৰ ইনিচিয়েটিভ লৈছে বোকাজানৰ MLA ডক্টৰ নুমল মমিন, তেখেতে নিজে আমাক লৈ গৈছে। তাৰপিছত আমি মেমৰেণ্ডাম এখন দিলোঁ, দিছ ইজ দ্য মেমৰেণ্ডাম, উই হেভ ছাবমিটেড মেমৰেণ্ডাম, আৰু আমি এইটো কণ্ডেম কৰিছোঁ। প্ৰিন্সিপালে এইটো নিজে ডেলিভাৰেটলি ইউনিলেটাৰেলি যিটো চেঞ্জ কৰিছে যোৱা 50 বছৰৰ যিটো এডমিশ্যনৰ নৰ্ম যিটো চেঞ্জ কৰাৰ কাৰণে আমি এইটো প্ৰতিবাদ কৰিছোঁ, আৰু এইটো ডেলিভাৰেটলি কৰিছে তেখেতে, আৰু এইটো প্ৰভকেটিভ প্ৰিন্সিপাল ডিফু গভৰ্ণমেণ্ট প্ৰিন্সিপালৰ। গতিকে এইটো আমি প্ৰটেষ্ট কৰিছোঁ, আজিও প্ৰটেষ্ট কৰিছে। আৰু আজি অলপ আগতে আমি আমাৰ কাউন্সিলৰ PS-ক লগ ধৰিছিলোঁ, PS-ৰ পৰা আমি DC ছাৰক লগ ধৰিছোঁ। DC আৰু PS-এ কথা পাতিছে, DC আৰু চুমৰংহাঙে কথা পাতিছে, MLA গোটেইবিলাক ডিচিশ্যন আজি
কাউন্সিলৰ পৰা এখন চিঠি আহিব তাৰ পিছত ষ্টেট গভৰ্ণমেণ্টটো এটা নটিফিকেশ্যন ওলাব পাৰে দে হেভ অলৰেডি বিন ইনফৰ্মড এবাউট দি সিচুৱেশ্যন টু দি এডুকেশ্যন মিনিষ্টাৰ মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা হি ৱাজ আউট অফ ষ্টেচন বাট হি হেজ arrived now so this information has been received from the MLA honorable MRA Difu Lasi already DCA principal of information দিয়া হৈছে টেলিফোনিক ইনষ্ট্ৰাকশন দিয়া হৈছে টেলিফোনিক ইনষ্ট্ৰাকশনৰ মতে তেখেত আজি এইটো এডমিশনটো পোষ্টপন কৰিব লাগে তেখেতেও এগ্ৰি হৈছে গতিকে আমি এইখিনিলৈকে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যিটো ৰেছপন্সিবনেছ সেইটো আমি এপ্ৰিচিয়েট কৰিছোঁ এলচি কাউন্সিলৰ যিটো ৰেছপন্সিবনেছ সেইটো আমি এপ্ৰিচিয়েট কৰিছোঁ আমাৰ তাৰ পিছত সংগঠনসমূহৰ এটা সজাতি দলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ ধৰি কলেজত নামভৰ্তিক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰি সমস্যা সমাধানত বিহিত ব্যৱস্থা লোৱাৰ বাবে দাবী জনায় আৰু আজি শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰে সংশ্লিষ্ট বিভাগৰ পৰা পৰৱৰ্তী নিৰ্দেশ নহালৈকে নামভৰ্তি স্থগিত ৰখাৰ বাবে আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হয় সংগঠনসকলে কেমেৰা পাৰ্চন ষ্টেফান টেৰানৰ হৈতে ৰাতি শ্ৰংফাৰ কাট নিউজ হাওড়াঘাটত অপৰিৱৰ্তিত হৈছে বান পৰিস্থিতি ভয়াবহ বানত বুৰিছে হাওড়াঘাটৰ অকেৰেঙৰ অঞ্চলৰ বিস্তৃত এলেকা দেওবাৰে সন্ধিয়াৰ পৰা হাওড়াঘাট পাৰখোৱা সংযোগী একমাত্ৰ গড়কাপ্তানি পথৰ ওপৰেদি বাগৰিছে পানী চৌদিশে বানাকান্তৰ হাহাকাৰ সীমাহীন বিলয় পশুধনৰো নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছে দীঘাৰু দীঘল পানী আৰু কৰকান্তি নৈৰ পানী সম্প্ৰতি প্ৰতি ঘণ্টাৰ মূৰে মূৰে প্লাবিত হৈছে ন অঞ্চল বুৰিছে ন পৰিয়ালৰ ঘৰ দুৱাৰ আহাৰমহীয়া বানত জলমগ্ন অক্ৰেং পূব দীঘাৰু অঞ্চলৰ শহ হেক্টৰৰ কৃষিভূমি শেহতীয়া খবৰ মতে বানত বুৰিছে অক্ৰেঙৰ দীঘল পানী কুলাইৰংপি গাঁও কামপুৰীয়া গাঁও পূব দীঘাৰু দীঘলীপাৰ দুৰ্গাপুৰ বাৰহৈ শংকৰ গাঁৱকে ধৰি কমেও 20-25খন ৰাজহ গাঁৱৰ বিস্তীৰ্ণ অঞ্চল কিমান গাঁও হৈছে ইমান গাঁও মানে এইটো কিলিপুৰা ধৰিলে প্ৰায় 20খন গাঁও হ'ব কি নদীৰ পানী এইটো দীঘাৰু আৰু অৰকাঠি আৰু দীঘল পানী নদী ন এতিয়ালৈকে কিবা ফেচিলিটি পাইছে নে কিবা চৰকাৰৰ পৰা কোনো মানুহ আহিছে নেকি বৰ্তমানলৈকে অহা নাই আহিব নেকি কিন্তু বৰ্তমানলৈকে আহি পোৱা নাই গৰু ছাগলীবিলাক সব ৰাস্তাত কিন্তু এতিয়াও স্থানীয় প্ৰশাসন নতুবা বিধায়ক জয়ৰাম ইংলেং বানাৰ্তৰ খবৰ এটাও ল'বলৈ অহা নাই ক্ষোভত ফাটি পৰিছে অঞ্চলটোৰ ৰাইজ হাওড়াঘাটৰ পৰা গৌতম চন্দা হাওড়াঘাট যোৱা 17 জুনত অনুষ্ঠিত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ দ্বাদশ নিৰ্বাচনত নিৰংকুশ আসনত জয়ী হৈ বৰ্তমান চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে বিজেপি দলে এনে সময়তে নিৰ্বাচনত বিজেপি দলৰ বিৰুদ্ধে ব্যাপক ৰেগিঙৰ গুৰুত্বৰ অভিযোগ আনিছে 21 নং বৰজান মণ্ডল কংগ্ৰেছে ইয়াৰ লগে লগে বৰজান মণ্ডল কংগ্ৰেছে জোৰদাৰ দাবী তুলিছে সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইফালে নিৰ্বাচনত নিৰংকুশ বিজয়ী হোৱা 24 পৰিষদীয় সদস্যসকলে চৰকাৰ গঠনৰ বাবে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ পৰামৰ্শৰ বাবে গুৱাহাটীত বাহৰ পাতি আছে গৈ মুখ্য কাৰ্যবাহী সদস্য পদৰ বাবে আটাইবোৰ পৰিষদৰ সদস্য ভিতৰি অন্তহিত মন্ত্ৰণাত ব্যস্ত আনফালে এই বিজয়ী বিজেপি দলৰ নিৰংকুশ বিজয়ত অকনো সন্দেহমুক্ত নহয় বিৰোধী কংগ্ৰেছ হে ভিতৰি উমি জ্বলিছে ক্ষোভৰ অগনি এই অগনিৰ বহিঃপ্ৰকাশ হিচাপে যোৱা সোমবাৰে বৰজান মণ্ডল কংগ্ৰেছ কমিটিৰ সভানেত্ৰীৰ বাসগৃহত এক জৰুৰী সভা অনুষ্ঠিত হয় সভানেত্ৰী কাৰেং টিছপিৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদ্য সমাপ্তি পৰিষদ নিৰ্বাচনত বেলত বাকচক লৈ বিজেপিয়ে কৰা ব্যাপক ৰেগিং কাৰ্যক তীব্ৰ ভাষাৰে সভাই একেমুখে নিন্দা কৰাৰ লগতে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ত আলাপ আলোচনা কৰে সভাত বিজেপিয়ে আগবঢ়োৱা উন্নয়নমূলক সকলো কাম বয়কট কৰাকে ধৰি ইউনিফৰ্ম সিভিল কোড সন্দৰ্ভত সমৰ্থন নিদিয়াৰ সিদ্ধান্ত লয় ইউনিফৰ্ম সিভিল কোডক স্বীকাৰ কৰা মানে কাৰ্বি কাষ্টমাৰী ল অৰ্থাৎ কাৰ্বি চিৰপ্ৰচলিত নীতিক ধ্বংসৰ গৰাহাত ঠেলি দিয়া হ'ব বুলি সভাত ব্যক্ত কৰে উল্লেখ্য সভাত বৰজান মণ্ডল কংগ্ৰেছ সম্পাদক মোহন দেউৰী বৰজান ব্লক মণ্ডল মহিলা মৰ্চা সভানেত্ৰী বিনু মণ্ডলকে ধৰি সমষ্টিটোৰ বহু কংগ্ৰেছ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি
Cut News Channel ay hinpanangit ng kanang tila at Fresco The Talent Show. The Artist, Kirby Traditional Attire and its innovation. Jong silang litong labangso asyo long interested lote ladak screen long kipi number along nang litong humri ignore. Dashwini Classes Nogao 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. 1-year engineering and medical coaching will start from 20th of June up to 5th July. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39, Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang salahormu ason selam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ।
স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে প্ৰধানমন্ত্ৰী উজ্জ্বল যোজনা 27 জুনত ইণ্ডিয়ান অইল কৰ্পোৰেচন জিলাৰ সহযোগত আনুষ্ঠানিকভাৱে মুকলি কৰিলে হাফলং চহৰৰ কালচাৰেল হলত মুকলি অনুষ্ঠানত বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত উজ্জ্বলা যোজনাৰ অধীনত 1843 হিতাধিকাৰী এলপিজি গেছ বিতৰণ কৰা হয় প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ মুকলি সভাত তেজপুৰৰ সাংসদ আৰপি শৰ্মাই মুখ্য অতিথি হিচাপে যোগদান কৰাৰ লগতে ডিমাচা হাছৰ সাহিত্য শাখিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাসা উপাধ্যক্ষ হিম বাহাদুৰ ছেত্ৰী কাৰ্যবাহী সদস্য সামুৱেল চাংছন এছটিজিএম ৰাংখল মুখ্য সচিব অমৰেন্দ্ৰ বৰুৱা জিলা উপায়ুক্ত ৰঞ্জিত হাজৰিকাকে ধৰি অনেক গণ্যমান্য তথা বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি সাৰুৱা ভাষণ প্ৰদান কৰে आरपी शर्मा जी श्रीमती रोलीपुरी नामपुरी को एलपीजी कनेक्शन और बीपीएल प्रदान करते हुए उल्लेख्य दरिद्र हिमारेखार तলত जीवन निर्वाह কৰা হিতাধিকাৰীসকলে 1600 টকা এলপিজিৰ নামত আদায় দিব লাগে বাকি 1000 টকা চৰকাৰৰ ফালৰ পৰা সাহায্য হিচাপে ৰেহাই দিয়া হয় এলপিজিৰ বাবদ মুঠ ব্যয় হৈছে 26000 টকা গাঁৱৰ পিছপৰা দুখীয়া মহিলাসকলক সময় তথা পৰিশ্ৰমৰ পৰা ৰেহাই দি উন্নত জীৱন নিৰ্বাহৰ সুবিধা দিয়াৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনি বিশেষকৈ দুখীয়া মহিলাসকলৰ বাবে গ্ৰহণ কৰে হাফলঙৰ পৰা সুৰজ বৰ্মন হাফলং গছৰ পাতখিলা বতাহত লৰচৰ কৰা সকলে দেখিছে কিন্তু গছৰ পাতে যেতিয়া কাৰো সহায় নোলোৱাকৈ সৰু সৰু ঠেঙেৰে নিজে খুজকাঢ়ি আপোনাৰ চকুৰ আগৰে যায় আপুনি কি কব কল্পনাৰ আগোচৰ এই অভিনৱ আৰু বিস্ময়কৰ পাতখিলা দেখি হয়তো মনলৈ আহিব শৈশৱৰ কল্পনাৰ পৰিদেশৰ কাহিনী পৰিদেশতে সম্ভৱ এনে বিৰল পখিলা ক'ত আছে এনে বিৰল পখিলা চাওক এই প্ৰতিবেদন হয় এয়া নিজে লৰচৰ কৰিব পৰা এখিলা পাত পখিলা কবনে ফৰিং নাম দিয়া না যায় এই অভিনৱ জীৱবিদ ডিফুৰ পলিটেকনিক কলেজৰ পিছফালৰ ওচৰৰ হাবিত প্ৰকৃতিয়ে নিৰলে সৃষ্টি কৰি থৈছিল মন্তু সিগেলং লাপেন কোনাত সিগেলং লান তুমি হে খাদা কিনি হাবিত কে দামলো একে নিলে হেমাসৰ কা অফিস আবে তা হলা সে ফিয়াবি পমা হেদি হানকিৰি দামলো ঠিক হানকিৰি লকে বাংহুদ হেদি কপিয়া পিৰো মা বথেংলো দিলো আৰু নাথি হেদি তাসি বংকলো লাসি হেদি তেৰং আমাত কপিয়া বিলাকাই তা ৰাসন পিথেৰলৈ পমাৰ হে হেম পদে নাং বুজি বান্দেলো আসলে ঠেগলো হনাংলি ফেরে মেমে মামাতে আসুরিত মেমে আসলে আসুইলো ফেরেলো মানে কাইথন রাসন ঠেরলে মাতি আজতা আবেদিলে আরবু পেন্দং মানলো মা কপিয়া পলো মা পমান হেদি কে ফেরেলো আমার নেলঙ্গে ইনু তক বিসাংহু পমাং থমাদি গদাম লাফাদিনে পকান ওই লাংথা জ নিলে হেমাসর আমাং ন কপিয়া হরমুলনে কপি ইনকিলনে বজালে আলাং সেদি ওডা ভার্চুয়াল নে ওডা হে পিনলো কে ফেরেলো Pakai nangli ada kewan benar son rank 8 lah son do mamate ada mana clean boy mana nangli kewan huten ta ila pulo amar hedi hula kene he polythene pen sikine bandelu কিন্তু সৃষ্টিক মানুহৰ আগত নেদুখুৱালে জানো তাৰ মহাত্মাত প্ৰকাশ হ'ব যোৱা সোমবাৰে ডিফু মেনটিলা এলেকাত ৰংমাৰ্জন গাঁৱৰ নিবাসী তথা দম্পতি থংতেৰন আৰু দেবিকা সিংনাৰপিৰ লগত দেবিকাৰ বান্ধৱী তিনিও শাক পাচলি চিঙি অনাৰ উদ্দেশ্যৰে হাবিদৰালৈ গৈছিল শাক পাচলি চিঙি থাকোতে এই ফৰিং সদৃশ পখিলাটি দেবিকা সিংনাৰপিৰ পিঠিত হঠাৎ পৰি বগাব ধৰে ভয়ত চিকৰ বাখৰ কৰাত থংতেৰণে লাহেকৈ জীৱবিধক দেবিকা পিঠিৰ পৰা নমাই আনে আৰু ঘৰলৈ লৈ আনে এতিয়া এই জীৱবিধৰ কি ব্যাখ্যা হ'ব বিজ্ঞানৰ হয়তো অনাগত ভৱিষ্যতৰ গৰ্ভতহে লুকাই আছে ইয়াৰ উত্তৰ মঙ্গল সিং ক্ৰ'ৰ প্ৰতিবেদন কাট নিউজ স্বনিৰ্ভৰশীল এগৰাকী মহিলা তেওঁ ব্যক্তিগত উদ্যোগৰে নিজে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আন 10 গৰাকী মহিলাকো জীয়াই থকাৰ সম্বল দিছে কাৰ্বিৰ নানা ধৰণৰ জাতীয় পোছাক মহিলাৰ গৃহনাকে ধৰি শিল্পী সুলভ কাৰুকাৰ্যৰে বৈ উলিওৱা ৰং বিৰঙী মুনা আদি প্ৰস্তুত কৰি চৰকাৰী চাকৰিৰ অবিহনে স্বনিৰ্ভৰশীল হোৱাৰ উদাহৰণ দাঙি ধৰিছে এই অধব্যৱসায়ী মহিলাগৰাকীয়ে চাওক আমাৰ কাট নিউজৰ প্ৰতিবেদকে মহিলাগৰাকীৰ তাঁত আৰু বয়ন উদ্যোগৰ বিষয়ে বিস্তৃতভাৱে যুগুতাই আনা এই প্ৰতিবেদন ডিফু চহৰৰ 4 নং ৱাৰ্ডৰ অন্তৰ্গত ৰংচেকলাম গাঁৱতে ঘৰ তাঁত
আৰু বয়ন উদ্যোগৰ স্বত্বাধিকাৰী বাছাপি ক্ৰপিৰ বাছাবিয়ে নিজা বাসভৱনৰ লগতে আছুতীয়াকৈ থকা সাধাৰণ ঘৰ এখনতে আৰম্ভ কৰিছিল অসাধাৰণ এই উদ্যোগ ডিফুৰং সুপিয়াংকাং वार्ड नंबर 4 along drong chiklam horen sing tiron hem helitum non thekpolongji alang litum mithang hem long kipir ke thak pendang lok kaprek ason namung ke bonai pen ke semar ponsi alang litum mithang a hem arit chepa dorlo amethang so phan log chari awar sai sitame alang litum piponlo labang so puthang non ilitum thekpolong ji dak camera person mongol ko pen alang litum ke semar ahor muge paklam poje phansi chuning riponlo karbia chutang chubat hut kiching thang ko pipia son amung ma alang litum dak methang chebonai pensi heri dak paklang kon bomlo lasi dak ilitum thekpolong ji lekhiki pendang lok kaprek mar jupon sena non litum long ka me klem bang ke non dak duk peda bang sir kep klem bom le he sita me ang tan pen nang nai klem dun la pen la rong sia sor sita me sar pe mara tum ta so mar dok tung ke hem pen nang thak dun la son ta doi ulu la son bang ni lina hisab bang thanun eder lo andon tinang thak andre কাৰ্বিৰ মহিলা পুৰুষ সৰু লৰা ছোৱালীয়ে পিন্ধিব পৰা পৰম্পৰাগত সাজ পোছাকৰ পৰা আৰম্ভ কৰি নানান ধৰণৰ গহনা গাঁঠৰি খাৰু মণিলৈ বিভিন্ন ধৰণৰ ৰং বিৰঙৰ মুনালৈ প্ৰস্তুত কৰে এই বয়ন কেন্দ্ৰত বয়ন কেন্দ্ৰটোত কমেও 8 গৰাকী মহিলাই নিতৌ কাম কৰে এই বয়ন কেন্দ্ৰত যোগে মাহিলী কমেও 30,000 উপাৰ্জন কৰে বুলি স্বত্বাধিকাৰী বাছাপিয়ে নিজে সাংবাদিকৰ আগত ব্যক্ত কৰে চৰকাৰী চাকৰি অবিহনেও নিজা গঠনমূলক কাৰ্য আৰু অধপখায়ী গুণেৰে নিজৰ ঘৰ সংসাৰ চলোৱাৰ লগতে আনৰ ঘৰৰো উপাৰ্জনৰ পথ মুকলি কৰি দিয়াৰ সুন্দৰ উদাহৰণ হৈছে বাছাপি ক্ৰপি কেমেৰা পাৰ্চন মঙ্গল সিং ক্ৰৰ হৈতে ৰাতিছ ৰংফাৰ কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্জয় তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ